যোৱাকালি আমাৰ ওচৰত এটা খবৰ আহে যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কেইজনমানে বেয়া উদ্দেশ্য লৈ পেলাই চোৰাং কাঠ কাটাৰ উদ্দেশ্যে বা সৰবৰাহ কৰাৰ উদ্দেশ্যে সোমায়। সেই ইনফৰমেশ্যনৰ ভিত্তিত আমাৰ টীম যায়, গৈ পেলাই তেওঁলোকে তাতে প্ৰায় 10জনমান মানুহে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তেওঁলোকে গছ কাটি আছিলে। সেইখিনি সময়তে আমাৰ টীমক দেখা পাই পেলাই তেওঁলোকে বাকী 9জন পলাই যাবলৈ সক্ষম হয়। এজনক আমাৰ ধৰিবলৈ সক্ষম হয়। সেইজন হৈছে শ্ৰী মোহন টুডু। তেওঁ বয়স প্ৰায় 18 বছৰ। দেউতা কাংনা টুডু, ভিলেজ হালদিবাৰী, চাপকাটা ফৰেষ্ট ভিলেজ, আঠিয়াবাৰী, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ। তো তেওঁ যোৱাকালি প্ৰায় দুপৰীয়া সময়ত আহি পেলাই তেওঁক আমাৰ ইয়াতে আবেলি সময়ত আমাৰ ইয়াত ধৰি অনা হয়। তাৰপিছত তেওঁক সোধ-পোছ কৰি পেলাই আমি ছেফ কাষ্টাডিৰ বাবে মেডিকেল এক্সামিনেশ্যন কৰাই ৰখা হয়। আৰু বাকী আমাৰ যিখিনি তাৰ লগত বাকী যিখিনি তেওঁ সাক্ষ্য গ্ৰহণ কৰি পেলাই বাকী যিখিনি তেওঁৰ বাকী কেইজন অপৰাধী আছিল তেওঁলোক যাতে ধৰা পৰিব পাৰি তাৰ কাৰণে আমি অভিযান চলাওঁ। কিন্তু অভিযান আমাৰ আৰু তদন্ত চলি থকা সময়তে আজি ৰাতিপুৱা আমাৰ যেতিয়া ৰাতিপুৱা তেওঁৰ পেচাব কৰা বুলি কৈ পেলাই সেইখিনি সময়ত তেওঁ অলপ কায়দাৰে আমাৰ ইয়াৰ পৰা কাষ্টাডিৰ পৰা পলাই যাবলৈ সক্ষম হয়। আৰু এইখিনি পলাই যোৱাৰ পিছতে আমি লগে লগে বিচাৰ খোচাৰ আৰম্ভ কৰোঁ আৰু আৰক্ষীকো এই বিষয়ে অৱগত কৰাওঁ। এতিয়া কথাটো আৰক্ষীক অৱগত কৰা গৈছে, আৰক্ষীও আহিছে আৰু ইয়াৰ লোকেল যিখিনি সংগঠন আৰু ৰাইজ আছে তেওঁলোকৰ লগত আলোচনা কৰা হৈছে। তো তেওঁলোকে লোকেল ৰাইজ আৰু সংগঠনে আশ্বাস দিছে যে তেওঁলোকে সহযোগ কৰিব আৰক্ষীৰ লগত আৰু বন বিভাগৰ লগত কৰি পেলাই যিকেইজন অপৰাধী আছে তেওঁলোকক অতি শীঘ্ৰে যাতে আমি বিচাৰি উলিয়াব পাৰোঁ তাৰ বাবে তেওঁলোকে আমাৰ লগত সহায় সহযোগ কৰি বুলি কৈছে আৰু তাৰ লগতে আমাৰ নিজা তদন্ত চলি থাকিব।